হেল্ল' এভৰিৱান, মই কুমকুম বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল কুচিছ কিটচেনলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ বিহু বিশেষ সুতুলি পিঠা। কেনেকৈনো বনালোঁ চাই লওঁ আহক। ইয়াৰ বাবে মই লৈছোঁ বৰা চাউলৰ পিঠাগুড়ি 1.5 কাপ, আৰৈ চাউলৰ পিঠাগুড়ি 3 কাপ, এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। নিমখ দিছোঁ সোৱাদ অনুযায়ী আৰু অকণমান হালধিৰ গুড়ি দিছোঁ। ইয়াত মই তিলখিনি ভাজি গুড়ি কৰি লৈছোঁ আৰু গুড় মিক্স কৰি ল'ম। গুড়খিনি আপোনালোকৰ প্ৰয়োজন অনুসাৰে ল'ব, কিমানটো মিঠা খায় সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মই তিল আৰু গুড়খিনি ভালকৈ হাতেৰে সানি লৈছোঁ। এতিয়া মই পিঠাগুড়িখিনি কুহুমীয়া পানী দি ভালকৈ মঠি ল'ম। এয়া মোৰ এইখিনি মঠা হৈ গৈছে। এতিয়া মই ইয়াৰ পৰা সৰু সৰু লাডু বনাই এনেকৈ চেপেটা কৰি ল'ম। বৰ বেছি ডাঠ কৰিব নালাগে। আৰু ইয়াৰ মাজত এতিয়া মই তিল আৰু গুড়ৰ মিক্সাৰটো অলপ অলপকৈ ভৰাই যাম। আৰু এনেকৈ সুতুলিৰ আকাৰত বনাই গৈছোঁ মই। এনেকৈ কৰি দিব। এয়া মোৰ এইটো বনোৱা হৈ গ'ল। এতিয়া মই ইয়াত কেইটামান বনাই ৰাখিছিলোঁ আৰু তাৰ ওপৰত ক'লা তিল লগাই দিছোঁ। বগা তিল কেইটামানো দিছোঁ, কিন্তু পিঠাটো যিহেতু বগা সেইটো কাৰণে বগা তিলটো ধৰিব পৰা নাই। আৰু এটা মই দেখাই দিছোঁ আপোনালোকক কেনেকৈ পিঠাটো বনাব লাগে। এনেকৈ লাহে 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 চেপেটা কৰি যাব। ইয়াত এতিয়া মিক্সাৰটো ভৰাই দিব। আৰু ধুনীয়াকৈ এনেকৈ সুতুলিৰ আকাৰত বনাই যাব। পিঠাটো খাবলৈ খুব ভাল লাগে। তিল আৰু গুড় দিয়া পিঠা বুলি ক'লে এনেও ভাল লাগে। কেৰাহীত তেল গৰম হৈ আছে আৰু মই এতিয়া পিঠাকেইটা ভাজি ল'ম। মিডিয়াম জুইতে ভাজিব। এয়া এইকেইটা মোৰ হৈ গ'ল, বাকীখিনিও এনেকৈ ফ্ৰাই কৰি ল'ম। এয়া মোৰ সুতুলি পিঠা ৰেডি হৈ গ'ল। আপোনালোকেও বনাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।